খেলিছোঁ বৰ্তমান 21 কিলোমিটাৰ 5:10 ষ্টাৰ্টিং হ'ব মই 10 কিলোমিটাৰ খেলিছোঁ 10 কিলোমিটাৰ 5:40 ষ্টাৰ্টিং হ'ব 21 কিলোমিটাৰৰ কাৰণে লাইন আপ কৰা আছে বৰ্তমান নুমলীগড় মাৰাথনত ইনভাইট গেষ্ট হিচাপে মাতিছে সানিধ্য ভূঞা ছিংগাৰ নিকিতা গোস্বামী এক্টৰ আৰু য়াংকি পৰাখৰ আৰু আপোনালোকৰ সকলোৱে পৰিচিত বক্সাৰ লাভলীনা বৰগোহাঁইও আহিব ইনভাইট গেষ্ট হিচাপে মাতিছে ইয়ালৈ গুড মৰ্ণিং মৰমৰ বন্ধু বান্ধৱীসকল আজি নুমলীগড় মাৰাথনলৈ গৈছোঁ বৰ্তমান গৈ আছোঁ লগত আছে স্বৰূপ এইটো বৰ্তমান গাঁৱৰ ৰাস্তাটোত গৈ আছোঁ দেখিছেনে ঘৰৰ পৰা মেইন ৰাস্তালৈ প্ৰায় 4-500 মিটাৰমান খোজেৰে ওলাই আহিব লাগে ইয়াৰ পৰা আমি মেজিকত যাম শিমলুগুৰি ষ্টেচনলৈকে বন্ধু বান্ধৱীসকল আলি মোৰ পাইছোঁহি আমাৰ এইটো চাইডে যায় শিমলুগুৰি এইফালৰ পৰা মেজিক আহিব ইয়াৰ পৰা আমি শিমলুগুৰিলৈকে মেজিকত যাম শিমলুগুৰি টাউন পাইছোঁহি দোকানবোৰ এখন দুখন খুলিছে শিমলুগুৰি ষ্টেচন পাইছোঁহি বৰ্তমান টিকেটটো কাটিলোঁ বন্ধু বান্ধৱীসকল টিকেট কাটিলোঁ প্লেটফৰ্ম 2 নম্বৰত আছে ট্ৰেইন ফৰকাটিঙলৈকে শিমলুগুৰিৰ পৰা ফৰকাটিঙলৈকে যাম বৰ্তমান ট্ৰেইন পাইছেহি বৰ্তমান আহি পাইছোঁহি ফৰকাটিং ৰেলৱে জংচন ইয়াৰ পৰা গাড়ীত যাম গোলাঘাটলৈকে গোলাঘাটৰ পৰা আকৌ নুমলীগড় গাড়ীত যাব লাগিব অকল বৰ্তমান গোলাঘাট টাউন পাইছোঁহি ইয়াৰ পৰা নুমলীগড়লৈকে আকৌ গাড়ীত যাব লাগিব গাড়ীৰ পৰা বৰ্তমান নামি নুমলীগড় NRL টাউনশ্বিপলৈ সোমাই গৈছোঁ এইফালে গেটেদি সোমাই যাবলৈ ভিতৰত আজি বিব নাম্বাৰ আৰু টি চাৰ্ট কালেকশ্যন কৰিব লাগিব অহাকালি মাৰাথন আছে 5টাতে আছে ৰাতিপুৱা সেইকাৰণে টি চাৰ্ট আৰু বিব নাম্বাৰ কালেক্ট কৰিবলৈ গৈ আছোঁ নুমলীগড় NRLৰ ভিতৰত যাব লাগিব মেইন গেটখন সেইখন দেখিছেনে আপোনালোকে এই অলপ আগত নুমলীগড় মাৰাথন বহুত ডাঙৰকৈ পাতে বহুত ভাল লাগে আগতো আহিছোঁ 2018 চন আৰু 2019 চনতো আহিছোঁ বহুত ভাল লাগে বহুত ডাঙৰকৈ পাতে ইনভাইট গেষ্ট হিচাপে মাতিছে চবেই চিনি পায় অসমৰ লাভলীনা বৰগোহাঁই বক্সাৰ আৰু ছিংগাৰ সানিধ্য ভূঞা এক্টৰ নিকিতা গোস্বামী আৰু য়াংকি পৰাখৰ এক্টৰ তেওঁলোকক ইনভাইট গেষ্ট হিচাপে মাতিছে কাইলৈ আপোনালোকক দেখুৱাম ৰাতিপুৱা আমাৰ লগত আজি আহিছে কুমুদ ই তিতাবৰৰ হয় ইয়াক আমি গোলাঘাটত লগ পালোঁ ই গোলাঘাটলৈকে বাছত আহিলে আমি ট্ৰেইনত আহিলোঁ ফৰকাটিঙলৈকে ফৰকাটিঙৰ পৰা গোলাঘাটলৈকে বাছত আৰু আকৌ গোলাঘাটৰ পৰা এতিয়া নুমলীগড় আকৌ বাছত আহিলোঁ আমি য'তে নাযাওঁ অসমৰ য'তে নহওক খেল যাওঁ প্ৰায় আমি প্ৰায় লগ হৈ থাকোঁ একদম নিজৰ নিচিনা লাগে কুমুদ হাই কৈ দে হাই নুমলীগড় ৰিফাইনেৰীৰ ভিতৰত আছোঁ ইয়াতেই কালিলৈ ফিনিছ হ'ব আৰু ইয়াৰ পৰা ষ্টাৰ্টিং হ'ব এইটো সঞ্জয় ভূমিজ ইয়াৰ ঘৰ ক'ত আছিলে ডিবৈ মাৰ্ঘেৰিটাৰ পৰা আহিছে আমি য'তে যাওঁ খেল হয় আমি লগ পাই থাকোঁ ইয়াক সঞ্জয় ভূমিজ আৰু ভাই আহিছে নে এইটো কি মানসিত দা আহিছে গোটেইকেইজনে লগৰ আহিছে আজি মানসিতাক লগ পোৱা নাই মানসিতাক লগ কৰিম বহুত ভাল লাগে এনেকৈ ফ্ৰেণ্ডবোৰ লগ পাওঁ বহুত দিনৰ মূৰত ফ্ৰেণ্ডবোৰ লগ পাওঁ বহুত ভাল লাগে বিব নাম্বাৰ আৰু টি চাৰ্ট কালেকশ্যন কৰোঁতে দেৰিয়ে হ'ল 5টা বাজিলে নুমলীগড় ৰিফাইনেৰীৰ ভিতৰৰ পৰা বাহিৰত দেওপাহাৰ ME স্কুল বুলি কয় তাত থকাৰ সুবিধা দিছে প্ৰায় পাৰ্টিচিপেণ্ট 3-4 হাজাৰমান হ'ব এই স্কুলখনত থাকিব দিছে ইয়াত সকলো খোৱাৰ সুবিধাৰ পৰা আদি কৰি থাকিবৰ কাৰণে সুবিধা দিছে আমি ৰুম এটা ল'লোঁ স্কুলৰ ৰুম এটা ল'লোঁ মেট্ৰেছ আৰু ব্লেংকেট লৈ থৈছোঁ পাৰি থৈ আহিছোঁ বৰ্তমান অলপ ওলাই যাওঁ ওচৰতে খ্ৰীষ্টমাছ পাতিছে বৰ্তমান ৰুমৰ পৰা আহিছোঁ আমাৰ ষ্টাৰ্টিং টাইম আছে 5:40 ইয়াৰ পৰা ষ্টাৰ্ট হ'ব দেখিছেনে আপোনালোকে ইয়াৰ পৰা ষ্টাৰ্ট হ'ব
আমি খেলত আগবাঢ়ি যাবৰ কাৰণে মন আছে নিশ্চয় এনেকৈ সৰু সৰু ষ্টেপ আহি থাকিব আৰু যদি ডাঙৰ সপোন দেখা নিশ্চয় সপোনটো পূৰা কৰিব পাৰিবা আৰু সকলোকে মোক যেনেধৰণে মৰম দি আছা তেনেধৰণে যাতে মৰম দি থাকা মই আৰু যাতে আগবাঢ়ি যাব পাৰোঁ তোমালোকে দেখি এতিয়া মোৰ মাৰাথনত পাৰ্টিচিপেট কৰিবলৈ মন গৈছে NRL মাৰাথন 2021 ইমান সুন্দৰকৈ এই অনুষ্ঠানটি পতা হৈছে প্ৰথমে তোমালোক সকলোকে ধন্যবাদ জনাইছে যে তোমালোক এই ইমান সুন্দৰ উৎসাহ লৈ পেলাই যে তোমালোকে আহিছা ইয়ালৈ ইয়াত পাৰ্টিচিপেট কৰিছা সেইটো আটাইতকৈ ডাঙৰ কথা আৰু